ISPL খেলৰ আয়োজন কৰাৰ আঁৰত আছে আমাৰ নৰ্থ ইষ্টত 10খন 6 অট'নমাছ কাউন্সিল আছে আৰু এই কাউন্সিলসমূহৰ কোনো কাউন্সিলৰ বিষয়ে কোনো এটা কাউন্সিলে নাজানিছিল ক'ত কেনেকুৱা কোন জনগোষ্ঠী আছে ভালকৈ নাজানে তেওঁলোকৰ উন্নয়নৰ কাম কেনেকৈ চলি আছে সেই সকলোবোৰ একো তেনেকুৱা জনা নাছিল কাৰণ যোগাযোগেই নাছিল সেইকাৰণে আমি এই খেলৰ জৰিয়তে এটা যোগসূত্ৰ আৰম্ভ কৰিছোঁ আৰু খেলৰ যোগেদি বিভিন্ন কাউন্সিলত থকা আমাৰ বিভিন্ন ভাষা ভাষীৰ মানুহৰ মাজত এটা চিনাকি হ'ল ভাষাৰ এক্সচেঞ্জ হ'ল কালচাৰৰ এক্সচেঞ্জ হ'ল তাৰপিছত খেলৰ প্ৰতি আমি অন্ততঃ এটা কাউন্সিল আনটো কাউন্সিলৰ খেলৰ অৱস্থা কেনেকুৱা তেওঁলোকৰ আৰ্থিক দিশটো কেনেকুৱা গোটেই কথাখিনি আমি জানিব পৰা হ'ল আৰু জনাৰ যোগেদি বিশেষকৈ য'ত আমাৰ কিছু সমস্যা আছে সেইখিনি আমি একেলগে কেনেকৈ সমাধান কৰিব পাৰোঁ কেনেকৈ আগুৱাই নিয়াত সহায় কৰিব পাৰি কথাখিনি আমি চিন্তা কৰি কাম কৰিব পৰা এটা পৰিৱেশ আহিল আৰু সেইকাৰণে এই খেল অকল খেলেই নহয় ইয়াৰ আঁৰত আমাৰ বহুতো উদ্দেশ্য আছে সুদূৰ প্ৰসাৰী উদ্দেশ্য আছে যি উদ্দেশ্য আমি ঠিকমতে পদক্ষেপ লৈ প্ৰতিটো কাউন্সিলৰ জনগোষ্ঠীসমূহৰ অঞ্চলসমূহৰ উন্নয়নৰ কাৰণে কাম কৰাৰ এটা পৰিৱেশ আমি পাওঁ সদ্যহতে আমি অকল কাউন্সিলৰ মাজতে সীমাবদ্ধ কৰি ৰাখিব বিচাৰিছোঁ বিশেষকৈ আমি কাউন্সিলৰ খেলুৱৈসকলক প্ৰত্যক্ষভাৱে পোনপটীয়াকৈ নেশ্যনেল গেমসমূহত স্থান নাপাওঁ আমি ভাল প্লেয়াৰ পালোঁ ফুটবলেই হওক বেডমিণ্টনেই হওক লন টেনিছেই হওক আমাৰ কাউন্সিলসমূহত ফুটবল ভাল খেলুৱৈ থাকিলেও তেওঁলোকে কাউন্সিলক প্ৰতিনিধিত্ব কৰাৰ তেনেকৈ সুবিধা নাই আমি ষ্টেটৰ প্লেয়াৰ হিচাপে অংশ ল'ব লগা হয় এই কাউন্সিল খেলটো যদি আমি আগুৱাই নিব পাৰোঁ আমি আশা কৰিছোঁ সেইটো আগুৱাই নিয়াৰ পিছত আগুৱাই নিব পাৰিলে অন্ততঃ আমি কাউন্সিল হিচাপে প্ৰতিনিধিত্ব কৰিব তেনেকৈ সুযোগ আমাৰ নিশ্চয় আহিব আৰু তেনেকৈ এটা পৰিৱেশ গঠন কৰিবৰ কাৰণে এই কাউন্সিলসমূহক লৈ আমি প্ৰতিযোগিতা আৰম্ভ কৰিছোঁ আৰু এইবাৰ আমি ফুটবল আৰম্ভ কৰিছোঁ হয়তো আমি নেক্সট পদক্ষেপ হিচাপে মেগা ইভেণ্টছ কালচাৰ লিটাৰেচাৰ ইত্যাদি বিভিন্ন তাৰপিছত খেলৰ ভিতৰত অকল ফুটবল নহয় যিমান খেল আছে আমাৰ এইটো মাৰ্চিয়েল আৰ্ট বক্সিং ৰেছলিং এথলেট বেডমিণ্টন লন টেনিছ ডিছকাছ থ্ৰ' জেভলিন থ্ৰ' গোটেইখিনি হাই জাম্প লগাই গোটেইখিনি খেলৰ এটা সমাৰোহ পাতিব পৰা তেনেকৈ পৰিৱেশ আমি চিন্তা চৰ্চা কৰিছোঁ আৰু সময়ত আমি নিশ্চয় এইখিনি কাৰ্যকৰী কৰিবৰ কাৰণে প্ৰস্তুত চলাইছোঁ খেলুৱৈসকলে একো সুবিধা পোৱা নাই বুলি কোৱাটো আচলতে ভুল হয় আগৰ চৰকাৰ সময়ত সুবিধা পোৱা নাছিল সেইটো কথা আমি মানো কিন্তু বৰ্তমান আমি চৰকাৰ গঠন কৰাৰ পিছত আমি খেলৰ পৰিৱেশ এটা আমি গঢ়ি তুলিছোঁ বিশেষকৈ যোৱা বছৰ আমি আমাৰ গাঁৱে গাঁৱে খেল আৰম্ভ কৰিছোঁ বিশেষকৈ ফুটবল খেল তাৰপিছত এইবাৰ আমি প্ৰতিটো ব্লক কমিটিসমূহৰ ভিতৰত থকা প্ৰাইমেৰী কমিটি ইণ্টাৰ প্ৰাইমেৰী তেনেকুৱা ফুটবল প্ৰতিযোগিতা কৰিছোঁ আৰু ইয়াৰ যোগেদি আমাৰ গাঁওসমূহলৈকে ৰাইজখিনিক আমাৰ উঠি অহা চামখিনিক খেলৰ প্ৰতি আগ্ৰহী কৰি তুলিছোঁ আৰু ইয়াৰ বাদেও আমাৰ বিভিন্ন খেল আমাৰ জিলা স্পৰ্টছ এছ'চিয়েশ্যনসমূহে বক্সিং ৰেছলিং মাৰ্চিয়েল আৰ্টখিনি কিবা কৰি আমি অসমৰ বাহিৰত খেলিবৰ কাৰণে পঠাইছোঁ আৰু তেনেকৈ আমাৰ ভাল খেলুৱৈ ওলাই আছে সকলোবিধ খেলতে আমি ভাল খেলুৱৈ ওলাই আছোঁ সংস্থাপনটো অকল BTADৰ চিন্তা কৰাৰ বিষয় নহয় এইটো গোটেই ষ্টেটে গোটেই কাউণ্ট্ৰিৰ এইটো ৰাষ্ট্ৰই ইয়াৰ কাৰণে চিন্তা কৰিছে সীমিত এটা ৰিচোৰ্চ আছে সীমিত ৰিচোৰ্চত আমি যিখিনি পাৰোঁ আমাৰ কৰ্মসংস্থাপনৰ ব্যৱস্থাখিনি আমি কৰিম बाक्सा जिल्ला खख्लाबारि हजुआ सकनि KK रडजों थांनाय लामायाव थानाय MB रिफाइनिं हाउसआव मबाइल ग्लास गावनायखौ गोरलैनो फाहामनो हानाय गोदान OCA मेसिन लानानै फैदों नोंथांमोना खम बेसेनावनो गावनि मबाइल ग्लास बायनायखौ MB रिफाइनिं हाउसआव फाहामनो हागोन मबाइल ग्लास बायनायखौ फाहामनायजों लोगोसे मबाइलनि बायदि रोखोमनि बाहागो आरो बायदि रोखोमनि मबाइलनि गाज्रि जानायखौ बे MB रिफाइनिं हाउसआव फाहामनो हागोन बायदि रोखोमनि मबाइल ग्लास मबाइल टेम्पार मबाइल चार्ज हेडफोन पेन ड्राइभ मेम'रि आरो मबाइल बेटारि कम्पिउटार माउस कम्पिउटार कीबोर्ड आरो मबाइलनि बायदि रोखोमनि बाहागोफोरखौ मोननो हागोन MB रिफाइनिं हाउसआव फोरमायनाय बायदिब्ला
दासान्दिनिफ्राय लानानै फैगौ दिवालीसिम डिसकाउन्ट होगासिनो। मख'नो गोनांदि MB रिफाइनिं हाउसआव गुबुन हादोर एबा भुटान हादरनिफ्राय माखासे सुबुंफोराबो बायदि रोखोमनि मबाइलफोरखौ फाहामथाय होफैयो। आबुं मोनथिनो थाखाय 8471972412 नङाब्ला 7002741465 जानबुं अनजिमायाव जगाजग खालामनो हागोन। सम फुंनि 8:30 रिंगानिफ्राय मोनाबिलिनि 8:30 रिंगासिम।